নমস্কাৰ বন্ধু বান্ধৱীসকল আজি দুবৰি ধাৰাবাহিকখন চাবলৈ খুবেই ইণ্টাৰেষ্টিং হ'ব কিয়নো আজিখনত দেখিবলৈ পাব যে দুবৰি কল্যাণীৰ লগত কথা পাতিব আৰু কল্যাণীক ক'ব যে আপোনাক থানালৈ নিয়াৰ পাছতো আপোনাৰ চিন্তাত মায়ে একোৱেই খোৱা নাছিল আপুনি কিয় মাৰ কথা তেনেকৈ কৈছিল বুলি ক'ব আৰু আনফালে সমুদ্ৰই বিচনাত শুই দুবৰিৰ কথা মনে মনে ভাবিব যে দুবৰিয়ে অমিতৰ লগত থকা কথাটো মোৰ পৰা কিয় লুকালে বুলি সমুদ্ৰই ভাবিব আৰু আনফালে সমুদ্ৰৰ দেউতাকে কল্যাণীক মাতি খঙেৰে সুধিব কিয় তুমি এনেকুৱা আৰু কি ভাবিছিলা বুলি কল্যাণীক সুধিব আৰু কল্যাণীয়ে দেউতাকক কথা শুনি ভয়ত মাত নোলা হৈ মানে দেউতা বুলি কৈ ৰৈ থাকিব আৰু আনফালে দুবৰিয়ে অমিতক ডক্টৰৰ ওচৰলৈ নিবলৈ ওলাব আৰু অমিতক ক'ব তুমি নাযাওঁ বুলি নক'বা প্লিজ মই তোমাৰ কথা মানিছোঁ যেতিয়া তুমিও মোৰ কথা মানিবা বুলি দুবৰিয়ে ক'ব সঁচাকৈ বন্ধু বান্ধৱীসকল আজি দুবৰি ধাৰাবাহিকখন চাবলৈ খুবেই ভাল লগা হ'ব কোনে কোনে দুবৰি ধাৰাবাহিকখন চাই ভাল পায় মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ